নমস্কাৰ, মই মামুন ফুকনে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগত জনাইছোঁ। বৰ্তমান ভয়াৱহ মহামাৰী কৰোনাই সকলো দিশতে গ্ৰাস কৰিছে। সেয়েহে সকলো ঘৰতে থাকক, সুৰক্ষিত থাকক। আৰু ঘৰত থাকি থাকি আমনি লাগে নহয় জানো? সেয়ে আপোনালোকে এখনি ফুলনি বাগিচাকে সজাওকচোন। ফুলনি বাৰীখননো কেনেকৈ সজাব আৰু ফুলনি বাৰীত কৰা ফুলবোৰ কেনেকৈ ফুলাব তাৰে এটা সৰু টিপছ দিলোঁ। আশা কৰোঁ সকলোৱে চাব যেন। এটা পাত্ৰত পিঁয়াজৰ বাকলিবোৰ এটা ৰাতি তিয়াই ল'ব আৰু মই ভিডিঅ'ত দেখুওৱাৰ দৰে এখন চালনী নতুবা চালনীৰ দৰে বস্তুৰ সহায়ত চাকি ল'ব। তাৰ পাছত এটা মগৰ সহায়ত ফুলবোৰৰ ওপৰত পানীখিনি দি যাব। এনেদৰে কৰাৰ পাছত ফুলবোৰত বহুত ফুল ফুলিবলৈ ধৰে। আপোনালোকেও কৰি চাবচোন। এনেদৰে আপোনালোকৰ বহুত ফুল ফুলিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলো ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।